অসমত হিন্দু মানুহে জিকাব পৰা 103টা সিট আছে। এইটো হ'ল ডিলিমিটেশ্যনৰ পিছত যে হিন্দুৱে কিমান MLA জিকাব পাৰে। হিন্দুৱে জিকাব পৰা MLAৰ সংখ্যা হ'ল 103। তাৰ ভিতৰত মই প্ৰথমৰ পৰাই ধৰি লৈছিলোঁ যে শিৱসাগৰটো আমি নাপাওঁ। গতিকে বাকী মোৰ দৃষ্টিত হাৰিবলগীয়া সিট নাছিলে। কোনোবা সিটত মাৰ্জিন কম হ'ব, বেছি হ'ব, সেইকাৰণে 102। আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছোঁ, সোণোৱাল ডাঙৰীয়াই মোক কৈ আছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই যে আমি জিকিব পৰা কিমান আছে। কাৰণ আমিতো এতিয়াও জানো যে অসমত একেবাৰে 100%, 90%, 80% মুছলিম মানুহ থাকিব পৰা সিটত জিকাৰ সক্ষমতাটো আমি বিচাৰোঁ বা নিবিচাৰোঁ এতিয়ালৈকে আমাৰ হোৱা নাই। অংকটো মিলাৰ কাহিনী এটাই যে যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো সিট আমি জিকিম বা হাৰিম। বহুত চিম্পুল কথা, ইয়াত কোনো কথা নাই। যেনেকৈ যদি সোণোৱাল ডাঙৰীয়াক সোধে যে তেখেত যিমান কেইখন মিটিঙত গৈছে, ঘূৰি আহি গধূলি কাৰোবাক কৈছে যে এইটো সিট আমি জিকিম। অৰ্থাৎ মানুহৰ ৰেছপন্স, আত্মীয়তা, এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই সিটটো জিকিম বা হাৰিম। গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই। বাকী যিবিলাক নেতা আছে তেওঁলোকে বহুত মিটিং নকৰে। আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয়, গোটেই নিৰ্বাচনটো তেওঁ যদি মিটিং কৰিছে মেক্স টু মেক্স 30খন। আৰু মই যদি মোক আপুনি সোধে, প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3 বাৰ গৈছোঁ। প্ৰথমবাৰ যাওঁতে কিমান মানুহৰ মৰম, দ্বিতীয়বাৰ কিমান মৰম, তৃতীয়বাৰ কিমান মৰম, শেষ মিটিংখনত কিমান মৰম, এই গোটেই কথাবোৰ এনালাইচিছ কৰিলেই যোগ বিয়োগটো ওলাই যায়। ইয়াত কোনো বহুত ডাঙৰ অংক একো নাই। আৰু পলিটিচিয়ানৰ